হেল্ল', হেপী লক্ষ্মী পূজা। আজি এই বিশেষ দিনটোত এটা কবিতা লৈ আহিছোঁ। কবিতাটো শুনি তোমালোকে ভাল পাবা। কবিতাটোৰ শিৰোনাম মহাৰাণী, কবি ভৱেন্দ্ৰনাথ শইকীয়া। এতিয়া শুনিবা দেই আৰু অনুশীলন কৰিবা, মুখস্থ কৰিবলৈ কিন্তু নাপাহৰিবা। আমাৰ ঘৰত ইমানজনীমান মেকুৰী এজনী আছে, মৰম কৰিলে তাই নেজডালে এনেকে এনেকে নাচে। দেখিবলৈ তাই অকণমানি, নামটো আকাত মহাৰাণী। চকীত বহে, বিচনাত শুৱে, লেপ জাপি লয় গাত, ভজা মাছ আৰু গাখীৰ নহ'লে খাবলৈ নোৱাৰে ভাত। ইমান যে তাই দিগদাৰি কৰে, মোৰ পিছে পিছে ঘূৰিয়ে ফুৰে। মই পঢ়িবলৈ চকীত বহিলে টেবুলত উঠে তাই, মই কিবা কিবি পঢ়িব খুজিলে তাই ইংৰাজী গান গায়। টুকুৰা ঊলেৰে চুৱেটাৰ গুঠে, দেখিলে মোৰ বৰ খং উঠে। মোৰ ঊলখিনি তাই কিয় ল'ব, লৈ লওঁ থাপ মাৰি। তাই আকৌ গৈ মাক লগাবগৈ কৰি। লগালেনো বাৰু কিডাল হ'ব, মায়েনো মোক কিটো ক'ব। তোৰ কথা শুনি মায়ে কেতিয়াবা যদি গালি পাৰে মোক, চাবিচোন তই এইয়া কাণ চুলো কেতিয়াও নামাতো তোক। ধন্যবাদ। বৰ ভাল লাগিলে ন কবিতাটো? অনুশীলন কৰি থাকিবা দেই। ঠিক আছে, বাই বাই।